I knew from the first time, I stayed for a long time, 'cause I like me better when I'm with you. আহিলোঁ এতিয়া পাকঘৰত আৰু মই এতিয়া বনাম কেক আৰু মই কেনেদৰেনো কেক বনাওঁ সেইটো আপোনালোকক দেখাওঁ ভিডিঅ'টো চাই যাব শেষলৈকে এতিয়া কণী 4টা ইয়াত ভাঙি লৈ ল'লোঁ বাতিটোত আৰু এই বলটোত ঢালি ল'ম গোটেইখিনি তাৰ পাছত এতিয়া চেনি গুড়িখিনি ইয়াত ঢালি ল'ম এয়া লৈ লৈছোঁ চেনিখিনি দিয়াৰ পাছত ৰিফাইন এড কৰি দিম এড কৰাৰ পিছত বেকিং দি দিম অলপ বেছিকৈ দিব আৰু এচামুচ আধা দিব তাৰ পাছত এতিয়া ভালদৰে মিলাই ল'ম অলপ মিলাই পিনি মিক্সিত দি দিব তাৰ পাছত তাৰপৰা ওলাই এনেদৰে কালাৰ হ'ব চাইছে পাছত এতিয়া 10 মিনিট ফ্ৰিজত ৰাখি দিম আৰু এনেদৰে কালাৰ হ'ব ফ্ৰিজত ৰখাৰ পাছত যিহেতু ফ্ৰিজত ৰাখিছিলোঁ চ' উলিয়াই আনি ভালদৰে লৰাই দিব গোটেইখিনি আৰু এতিয়া দিম ভেনিলা ফ্লেভাৰ এইটো বেছিকৈ নিদিব নহ'লে তিতা হৈ যাব আৰু এতিয়া দি লওঁ অলপ আমুল তাজা দি দিম এইটো দিবও পাৰে আৰু যদি কোনোবাই এড নকৰে সেইটোও পাৰিব মই দি দিছিলোঁ আৰু তাৰপিছত ময়দা দি দিম সিমানটো জোখৰ কণী চেনি আৰু ৰিফাইন লৈছিলোঁ সিমানটো জোখৰে ময়দা এড কৰি দিম আৰু ভালদৰে লৰাই ল'ম আৰু শেষত যোনটো চচ বহাব অভেনত সেইটোত আপোনালোকে ৰিফাইন আৰু ময়দা দি পিনি ভালদৰে ছাইডত লগাই ল'ব তাৰপাছত সকলোখিনি ঢালি ল'ম ইয়াত এনেদৰে আৰু কেকত দিয়া কালাৰো দিব পাৰে মই দিয়া নাই কিনাৰত লগাই ল'লোঁ ময়দা আৰু ৰিফাইন দি পিনি যোনটো বস্তুত মানে তাত দিম অভেনত এতিয়া বহিছোঁ ৰুমতেই চ' কেকটো হৈ থাকক আৰু মই আহিলোঁ ৰুমলৈ আজি বস্তু এটা বনাইছিলোঁ মই আপোনালোকক দেখাম এইটো চাওক আধা হ'ল আৰু আধা কৰিব আছে মোবাইলৰ কভাৰ হেৰি হয় মানে ভৰাব পাৰিব তেনেকৈ বনাইছোঁ মই আৰু এই ফুলকেইটা তাত লগাই দিম মই বনোৱা এইখিনি বনাইছিলোঁ পিছফালে যোনটো লগাই ৰাখিছোঁ সেইখিনি হোৱা নাই কমপ্লিট মানে ওপৰৰ পৰা মই দেখাই দিছোঁ আৰু এতিয়া পিচ কৰি ল'লোঁ চাব পাৰিছে একদম কোমল হৈছে অলপো পুৰা নাই ধুনীয়াই হৈছে আৰু কেনেকুৱা লাগিলে এই ৰেচিপিটো মোক নিশ্চয় জনাব কমেণ্ট বক্সত ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু কালিৰ গধূলি সিমানতে ভিডিঅ'টো ষ্টপ কৰি ৰাতিপুৱা এতিয়াৰ পৰা আৰম্ভ কৰি দিলোঁ ভিডিঅ'টো আৰু শুই উঠিলোঁ ইমানেই ঠাণ্ডা পৰিছে একদম গোটেই মূৰে চুলি কাপোৰলৈ লৈছোঁ আৰু ঠাণ্ডা বহুতেই পৰিছে আৰু এতিয়া মই চাহ খাব যাম উঠি ডাইৰেক্ট ভিডিঅ' কৰি লওঁ মুখ ধুই আৰু চ' চাহ খাই লওঁ আৰু এতিয়া চাহ পাতি দিলোঁ ৰাতিপুৱা চাহকাপ নাখালে একদম টোপনি লাগি থাকে চ' খাই লওঁ বনাই আৰু ভিডিঅ'টো চাই যাব শেষলৈকে লৈ লৈছোঁ চাহ আৰু অটছ মই খাই লওঁ ৰাতিপুৱা টাইমত মই বৰমাহঁতৰ ঘৰত যাওঁৱেই চ' গৈছিলোঁ চাহ খাই আছিলে বাইহঁতি কাম কিছুমান আছে কৰি লওঁ দুপৰীয়াৰ কাৰণে ভাত আৰু চব্জি বনাই আছিলে তৰকাৰী মই অলপ লাগি দিছিলোঁ আম্মীৰ লগত বতৰটো কেনেকুৱা কৰিছে মই আহিলোঁ এতিয়া আগফালে বতৰটো চব কেনেকুৱা কৰিছে একদম আন্ধাৰ মুন্ধাৰ আৰু এতিয়া বৰষুণে দিব চাগে মই এতিয়া যাওঁ গা ধুই লওঁ
গা ধুই ল'লোঁ আৰু এতিয়া মোবাইলটো থৈ লওঁ মই। আৰু এটা বস্তু দেখাম মই, চব মেড মিৰৰ মই লগাওঁ। এই কালাৰটো বেছি ভাল লাগে মোক, এইটো ৰেডত পৰে, চ' এইটো যে আনিছিলোঁ, চ' এইটো কেনেকুৱা বনাওঁ, এইটো যে লৈছিলোঁ এইটো ৰাখি দিম। এইটো বেয়া নহ'বৰ কাৰণে আজিকালি থাকেই, দিয়া থাকে। চ' ইয়াত লৈ ল'লোঁ। এইখিনি হৈ গ'ল আৰু এতিয়া বাদাম কাজু চব ইয়াত মিক্স কৰি পিনি চব মিক্সিত মাৰি গুড়ি হৈ গ'ল। এইখিনি এতিয়া অজৰাই ল'ম, ভৰাই ল'লোঁ। এতিয়া পানীটো গৰম হৈ লওক। চ' ইয়াত গাখীৰ লৈ ল'লোঁ আৰু এতিয়া এড কৰি দিম, ইয়াত চেনি এড কৰি দিম 2 চামুচ। চেনি এড কৰি দিছোঁ। এই গাখীৰখিনিৰ হিচাপমতে মই গ্ৰেনোলা যোনখিনি মিক্সিত পাউডাৰ কৰি লৈছিলোঁ সেইখিনি মই 4 চামুচ বা 5 চামুচমান দিলে, মই 4 চামুচ দিলোঁ। তাৰপাছত আপোনালোকে যদি তাত গাখীৰ বেছিকৈ দিয়ে তেনেহ'লে আপোনালোকে গ্ৰেনোলা যোনটো পাউডাৰ বেছিকৈ দিব আৰু মিলাব ল'ব গোটেইখিনি এনেদৰে। তাৰপাছত এতিয়া এড কৰিম এইখিনি যোনখিনি মই কাজু বাদাম যোনখিনি এইখিনিত মই দি দিছিলোঁ, চ' এইখিনি এড কৰি দিম ইয়াত। বনাই ল'লোঁ, এবাৰ ট্ৰাই কৰি চাব এবাৰ কেনে। তাৰপিছতে ভাত খাই অলপ আগফালে আহিলোঁ বৰমাহঁতৰ চোতালত বহিবলৈ। আজানো দি আছিলে, সেয়া মা বহি আছে আৰু এফালে বাই বহি আছে। আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি